নমস্কাৰ, মই কৰবী। আজি আকৌ ছামাৰ ফ্ৰেণ্ডলি অকণমান কালেকশ্যন লৈ আহিছোঁ। মষ্ট ডিমাণ্ডিং, সকলোৱে বিচাৰি থকা গৰমত পিন্ধিব পৰা আৰামদায়ক কাপোৰ। তো ছুপাৰ মাষ্টাৰ্ছ কটনৰ চাওঁ আহকচোন ভিডিঅ'টো শেষলৈ। প্ৰথমতে দেখুৱাইছোঁ এইযোৰ হোৱাইটত, যিটো সকলোৱে গৰমত হোৱাইট বহুতে ভাল পায়। আৰু এনেদৰে আৰু এইবোৰ ভাল কথাটো হ'ল ৰেডি টু ৱেৰ কৰা আছে। চাদৰখন, মেখেলাখন আৰু এইটো ব্লাউজ পিচ। মেখেলাখন 42 চাইজৰ মেখেলা, শকত মানুহে পিন্ধিব পাৰিব। আৰু ইয়াৰ পিছত দেখুৱাইছোঁ আৰু এযোৰ হোৱাইটত, খুব ধুনীয়া। আৰু হোৱাইটটো মানে কিবা এটা ধুনীয়া হোৱাইট থাকে, মানে সেইটো হোৱাইট, মানে মোৰ ভাষাত ক'বলৈ গ'লে খুব ধুনীয়া। আৰু গোটেই মানে এইটো পাৰিটো হয়, ছাইড পাৰিটো এনেকৈ আছে, আঁচলটো এনেকৈ আছে, আৰু গোটেই গাত বুটা আছে। খুব ধুনীয়া এযোৰ কাপোৰ। তাৰপিছত এইখন হৈছে মেখেলাখন মই খুলি দেখুৱাইছোঁ এইখন। তাৰপিছত এইটো হৈছে ব্লাউজ পিচ। আৰু যদি কাৰোবাক গিফ্ট কৰিব বিচাৰে, বহুতে বিচাৰে এনেকৈ মাক গিফ্ট কৰিব লাগিছিলে, মোৰ মা অকণমান গাত লাগি থকা কাপোৰ বিচাৰে, মানে পিন্ধিব বিচাৰে, তো এই কাপোৰযোৰ মানে একেবাৰে পাৰফেক্ট হ'ব। আৰু এতিয়া এইটোতো সকলোৱে ভাল পায় গৰমত মানে কি সকলোৱে ভাল পায় এনেকুৱা ধৰণৰ কালাৰ। লেমন য়েল্লোত নে গ্ৰীণ কালাৰেৰে কাম কৰা আছে। ছাইড পাৰিটো লগোৱা গৈছে, চাদৰ আঁচলটো এনেকুৱা হ'ব। তাৰপিছত এইখন হৈছে মেখেলা, খুব ধুনীয়া। মই আগতে কৈছোঁ, এনেও মোৰ য়েল্লো কালাৰটো খুব ফেভৰেট হয়। আৰু পিন্ধিলেও এনেকুৱা ধৰণৰ কাপোৰবোৰ গৰমত খুব ভাল লাগে, মানে দেখিবলৈও ভাল লাগে গৰমত। তাৰপিছত এইটো পিষ্টা গ্ৰীণত, ছেইম ডিজাইনত হ'ব। আগতে মই য়েল্লোযোৰ দেখুৱাইছিলোঁ, ডিজাইন ছেইম থাকিব, অকল সেইযোৰ য়েল্লো আছিল, এইযোৰ পিষ্টা গ্ৰীণ হ'ব। এইযোৰ আচলতে এনেকুৱা গোটেই গাত সৰু সৰুকৈ বুটা থাকিব। খুব ধুনীয়া এযোৰ কাপোৰ। তাৰপিছত এইটো ব্লাউজ পিচ, আৰু এইখন হৈছে মেখেলাখন। খুব ধুনীয়া এযোৰ কাপোৰ। মই ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ দি দিম, আপোনালোকে ইয়াৰ পৰা ভাল লগা কাপোৰযোৰ স্ক্ৰীণশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। ছেইম ডিজাইনত একদম পিষ্টা নহয়, এইযোৰ আহিব পিংক পিচ কালাৰত। খুব ধুনীয়া, মানে এনেদৰে আগৰ যিবোৰ দুযোৰ যে দেখুৱালোঁ যে, তেনেকুৱাই হ'ব কাপোৰযোৰ, অকল কালাৰটো বেলেগ। এইযোৰ পিংক, ডিজাইন ছেইম থাকিব। খুব ধুনীয়া মানে কাপোৰযোৰ, আৰু পিন্ধিবলৈও খুবেই ভাল। এতিয়া দেখুৱাইছোঁ এইযোৰ চিম্পল হয়, মানে ডিজাইনটো অকণমান বেলেগ, কাপোৰৰ কোৱালিটি একেই হয়। এইটো আঁচলটো, এইটো, আৰু গোটেই গাতে এনেকৈ বুটা থাকিব। খুব ধুনীয়া এযোৰ কাপোৰ। তাৰপিছত দেখুৱাইছোঁ মেখেলাখন, খুব ধুনীয়া। তাৰপিছত ব্লাউজ পিচটো এনেকৈ ছাইড পাৰি থাকিব। তাৰপিছত আকৌ দেখুৱাইছোঁ, আচলতে মোৰ কালেকশ্যন হ'ব বেছি, আপোনালোকে য়েল্লো কালাৰ দেখিব, যিহেতু মোৰ কালাৰে ভাল লগা কালাৰটোৱে য়েল্লো হয়, তো মোৰ কালেকশ্যনবোৰ বেছি মেক্সিমাম য়েল্লো কালাৰত থাকে। এইযোৰ কিন্তু ছাইড পাৰি নাই আৰু বিপি নাই, অকল চিম্পল। দহি কৰি দিয়াই আছে চাদৰকেইখন, অকল কিনিলেই হ'ল আৰু পিন্ধিলেই হ'ল, আৰু মানে ইয়াত একো কৰিবলগীয়া নাথাকে। ভিডিঅ'টো শেষ হ'লে চবে বহুত